সন্মানীয় ককিলাচুক গ্ৰামজনী গাঁৱৰ দিলীপ কটকী ডাঙৰীয়া তেখেতে বিগত ৩৫ বছৰ দিনৰ পৰা অসমৰ বিভিন্ন চুকে কোণে বিহু মাৰি বহুত বিখ্যাত তেখেত। তো তেখেতক আজি দুটামান প্ৰশ্ন সুধিবৰ কাৰণে আমি আহিছোঁ। আপুনি কিমান বছৰ বয়সৰ পৰা এনেই পেপা বজাই আছে? মোৰ বয়স হৈছে, তেতিয়া মই সৰু, মই নিজে নাজানিম কিমান বয়স। মই একেবাৰে সৰুৰ পৰা মই যেতিয়া পেপা দাঙিব নোৱাৰোঁ, তেতিয়া আমি আগৰ আমাৰ বাঁহৰ দৰ্জাখনত আমাৰ এনেকৈ পেপাটো থৈ, এনেকুৱা বাঁহৰ পেপাটো থৈ মই বজোৱা। তেতিয়া মোক কিমান বয়স নিজে নাজানিম, তেতিয়াৰ পৰা মই বজোৱা। এইবোৰ মানে অৱদান আছে আমাৰ মোৰ গুৰু আশীষ সিহঁত লৈ এইখিনি আগবাঢ়িব। তো আপুনি এনেই পেপাটো বজাবলৈ মানে কিমান বছৰ, অনুমান এনেই 5 বছৰ বা 6 বছৰ বা 10 বছৰ, অনুমান কিমান বছৰ বয়সৰ পৰা আৰম্ভণি কৰিছিলে আপুনি? 6-7 বছৰমান হ'ব। আপুনি নিজে শিকিছিলে নে আপোনাক কোনোবাই শিকাইছিলে বা আপোনাৰ ঘৰৰ পৰিয়ালত কোনোবা আছিল নেকি ব্যক্তি? নিজৰ। আৰু তাৰপিছত মই আছে মোৰ গুৰু আমাৰ কি আছিলে আমাৰ দুজনৰ নাম কি আছিলে? ইভাগে আছে মহেশ্বৰ ফুকন আৰু আমাৰ যতীন ফুকন ডাঙৰীয়া, তেওঁলোকৰ পৰাই মই অনুপ্ৰেৰণ প্ৰথম খোজ দিয়া। তো আমি জনামতে আপুনি দিখৌপৰীয়া বিহু হুঁচৰি দল চৰাইদেউ বিহু হৈছিলে বহু বছৰ দিন আপুনি বিহুৱা হিচাপে আছিলে। তো আপুনি সেই সময়ত বা আজিলৈকে আপুনি অসমৰ কিমানখন জেগাত আপুনি বিহু পৰিৱেশন কৰিলে এতিয়ালৈকে? এইটো অকল দিখৌপৰীয়াৰ বা চৰাইদেউ বুলিয়ে নহয়, এই পাটপুৰ অঞ্চলত এখনো গাঁও নাই নেকি মই বিহু নোগোৱা। ধৰক এইটো আমাৰ এই গাঁৱত প্ৰায় আমাৰ 32-33খন গাঁও আছে আমাৰ পাটপুৰ অঞ্চলত। তাৰ ভিতৰতে মই 20খনৰ ওপৰত প্ৰতি গাঁৱতে, আগৰ গাঁৱত এখন বিহু থাকে আমাৰ গাঁৱত, সেই বিহুখনৰ প্ৰতি গাঁৱতে মই গাইছোঁ। ভাড়াধৰা বৰগাঁও, কটকী বপং, চুকবৰা চুক, আখৰীয়া, কটকী গাঁও, সাগৰবেৰা, এইফালে বাইলুং গাঁও, পৰুৱা গাঁও আদি কৰি মানে কোঁৱৰ গাঁৱৰ পৰা আদি কৰি গোটেইখিনি মানে গাই থকা আমি আগৰ পৰা তেনেকুৱাকৈ। আপুনি এনেই অসমত এতিয়া আপোনাৰ পচন্দ হৈছে, কিন্তু আপুনি এতিয়া অসমত বিভিন্ন জেগাত ঘূৰিছে, তো আপুনি এনেই অসমৰ প্ৰায়বিলাক জেগাতে গৈছে, উজনি নামনি নে অকল আপুনি বিশেষকৈ পাটপুৰ অঞ্চলত বা শিৱসাগৰ ডিষ্ট্ৰিক্টত বা যোৰহাটৰ ডিষ্ট্ৰিক্টতে আপোনাৰ মানে আপুনি বেছিভাগ ঘূৰিছে? উজনি নামনি সকলোলৈ ঘূৰিছোঁ, বাহিৰলৈ গৈছোঁ তেনেকুৱাকৈ। আচলতে কি হয়, এটাৰ কৈছিলোঁ, সেই সৃষ্টিটো মোৰ পৰা হৈছে দুখন হাতে দুটা পেপা যেতিয়া বজাইছিলোঁ। প্ৰথমে বজালোঁ এটা পেপা এখন হাতে, সেইটো ভাল নালাগিলে, নিজকে কিবা অকণমান বেয়া লাগিলে। তেতিয়া আকৌ দুখন হাতে দুটা পেপা বজোৱা আগতে মানে কি ধুতি পিন্ধি বজালোঁ। তেতিয়া আমাৰ এই মুখনিখন নাছিলে বৰ্তমান, জুৰীয়া পেপা নাছিলে তেতিয়া। অঁ, মানে একেখন মুখনি দি থকা পেপা নাছিলে, এইটো দুটা পেপা বেলেগ বেলেগ আছিলে, ভিন্ন ভিন্ন। এইটো জুৰীয়া আৰু হলীয়া বহুত। এতিয়া মানে দুটা পেপা লগ হৈ এটা পেপা কিন্তু মানে আমি এহাল কৰিছোঁ, সেই হলীয়া পেপা। তাৰপিছত চিন্তা কৰিলোঁ এইটো বৰ ভাল নালাগিলে, দুই এজনে ল'লেই এইটো বস্তু তেতিয়া। তাৰপিছত কৰিলোঁ কি আমি জুৰীয়া পেপা বনালোঁ। মই দুখন হাতে দুজন বজাই সৃষ্টি কৰিলোঁ যে এখন হাত এইপিনে আকৌ এখন হাত বজাব পাৰোঁ, তেওঁ নেকে থাকে, কোনো গম নাপায়। মোক এনেকুৱাও কৈছে বিচাৰকে যে আগতে সোধে যে এটা পেপা বজাইছে, মই নাম চা নহয় দুটা পেপা বজাইছোঁ, তুমি বজোৱা যে আকৌ বজোৱাচোন চাওঁ। এতিয়া ডক্টৰ প্ৰসন্ন গগৈ, তেওঁ কৈছে যে এটা পেপা বজাইছে, মইতো দুটাই বজাইছোঁ, বিশ্বাস নকৰে, বজোৱা বুলি কৈছে। বজাইছোঁ অকলীয়াকৈ। মই এইটো এনেই কিমান চনৰ মানৰ আগৰ কাৰণে আপুনি মানে এতিয়া বিহু আপুনি কম্পিটিশ্যন কৰি থকা টাইমত? কম্পিটিশ্যন মানে চৰাইদেউ বিহু দলতে হ'ব, চৰাইদেউ বিহু দলত হ'ব। তেতিয়া কৈছে, তেতিয়া প্ৰসন্ন গগৈ আহিছে, তাৰপিছত আগতে নাই বাৰু তেনেকুৱা, প্ৰসন্ন গগৈ অহা নাই। তাৰপিছত মোক কৈছে যে মই বজাই দেখুৱাই দিলোঁ যে ইমান টিউন মই পোৱা নাই জীৱনত পেপা। ময়ো বজাই আহিলোঁ, বজাইছিলোঁ, ময়ো বজালোঁ বোলে
এই দুখন হাতে দুটা পেপা বজোৱা নাই, কিন্তু মই ময়ো পেপা বজাওঁ, মই এনেকুৱা টিউন মই মিলাব জীৱনত পৰা নাই আৰু নোৱাৰিমো কিজানি বুলি কৈছে। লাষ্টৰ বাটলৈকে টিউন এনেকুৱা থাকে নি মই আজি প্ৰথম দেখিছোঁ বুলি কৈছে। তেতিয়া কৈছিল পেপাত যিমান নম্বৰ আছিলে বেছি পৰাহেঁতেন দিলোহেঁতেন বুলি কৈছে, বেছি দিব নোৱাৰো কাৰণে 10 নম্বৰ আছিলে গোটেই 10 নম্বৰ দি দিছোঁ বুলি কৈছে। এতিয়া ইয়াতে কথাটো হৈছে কি আমি প্ৰায় 30 বছৰ নহয়, কমেও 27 বা 22 বছৰমানৰ আগত আমি আপোনাক দিখৌপৰীয়া বিহু হুঁচৰি দলত দেখিছিলোঁ। তো তাৰ আগতে আপুনি বেলেগ বিহুৱা দলত আছিলে নে আপোনাৰ আৰম্ভণি দিখৌপৰীয়াৰ পৰা? আছিলোঁ তেতিয়া মই আৰম্ভণি মানে আপুনি কম্পিটিশ্যন যিটো আমাৰ প্ৰতিযোগিতামূলক যিটো হুঁচৰি আছিলে, তো আপুনি প্ৰথম আৰম্ভণি আপুনি কিমান বছৰ বয়সত আৰু কোনটো হুঁচৰি দলৰ পৰা আপুনি আৰম্ভ কৰিছিলে যদি আপোনাৰ মনত আৰম্ভ আছে? কৰিছিলোঁ মই চেমনে হুঁচৰি দলৰ পৰা। তাৰপিছত গ'লোঁ মোক মাতি নিলে ককাইদেউ এজন, সেইজন মোক গুৰু তুলিল, গুৰুৱে এতিয়া মোৰ প্ৰদীপ বড়ো ফুকন আমাৰ লাইফ লাইন। তাৰপৰা তাত মোক ক'লে যে ভাইটি বল, তেতিয়া মই একদম সৰু, এই বিহু দলৰ ভিতৰত মই সৰু, মোক লৈ গ'ল, মই গৈ বজালোঁ। তাৰপিছতে তেওঁলোকৰ এই আছিলে কি হুঁচৰি দল আছিলে এইটো পাহৰিছিলোঁ, ৰূপজ্যোতি হুঁচৰি দল আছিলে। এই ৰূপজ্যোতি হুঁচৰি দল গালোঁ প্ৰায় 7-8 বছৰ বেছি হৈছিল। তাত গাই তাৰপিছত আমি অকলীয়াকৈ চেংগুৰ প্ৰগ্ৰাম কৰিছিলোঁ মই। পেপা বাদল? পেপা, গগনা, মানে বিহুৱা প্ৰতিযোগিতা, বৰ বিহুৱা প্ৰতিযোগিতা, ঢোল, পেপা, বাদন যি হয়। ঢোল বাদনতো কৰিছোঁ অকলীয়াকৈ, পেপা বাদনো কৰিলোঁ, বাঁহী বাদনতো অকলীয়াকৈ কৰিলোঁ। এতিয়া চাৰ্টিফিকেট আছে মোৰ ঘৰত। এইটো আমি দেখা পাইছোঁ আগতে আপোনাৰ ঘৰত বহুত ডাঙৰ ডাঙৰ চিল বা আপোনাৰ কাপ আমি বহুবিলাক দেখা পাইছোঁ, আমি সৰুৰ পৰা আপোনাৰ দেখা পাইছোঁ। এতিয়াও আছে, খালি থোৱা যতন নাই কাৰণে অকণমান পুৰণি গৈছে, কিবা হৈছে তেনেকুৱা। থোৱা যতন থাকিব লাগিব ন, থোৱা যতন থাকিবলৈ লাগে মানুহক বিভিন্ন ধৰণৰ সঁজুলি। ইমান ডাঙৰ ডাঙৰ বস্তুবোৰ থ'বলৈ আচলতে সেনেকুৱা সঁজুলি নাই, তেনেকুৱা হৈছে বাৰু, সেইটো দুখত নহয়, সেইটো দুখত সেইটো হৈছে। কিন্তু দিখৌপৰীয়া তাৰপিছতে আমি ছিংগল প্ৰগ্ৰাম কৰাৰ পিছত আমি এটা বিহু এখন উলিয়াইছিলোঁ। সেই বিহুখনত আমি এই বাহিৰলৈ যোৱা এটা হেৰি, তাৰপিছত চৰাইদেউ বিহু দলে আমাৰ মাজত কম্পিটিশ্যন হ'ল। আমি দেখিছিলোঁ কিন্তু কোন সূত্ৰে কেনেকৈ তেওঁলোকৰ হেৰি হ'ল, গুচি গ'ল তেওঁলোকে বাহিৰলৈ, আমি যাব নাপালোঁ। অফেণ্ডেড হৈ আমি গোটেইখিনি আলোচনা কৰিলোঁ যে আমি কেলৈ এনেকুৱা যাব নাপালোঁ। আমি চৰাইদেউক বিট কৰিবৰ কাৰণে এটা টিম উলিয়াইছিলোঁ, সেইটো হৈছে দিখৌপৰীয়া। আমি বাহিৰলৈ যাবলৈ কাগজ পত্ৰ ধেৰ লাগে। দিখৌপৰীয়া আগত মানে আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছিলে দিখৌপৰীয়া নামত, সেই নামটো লৈ পিনি আমি আকৌ উলিয়ালোঁ। তেতিয়াৰ পৰাই আমি দিখৌপৰীয়া হ'লোঁ। তাৰপিছত দিখৌপৰীয়া যেতিয়া মানে কৰিলোঁ আমি দিখৌপৰীয়া 7-8 বছৰ কৰিলোঁ নেকি। তাৰপিছত আকৌ যেতিয়া ভাগিলে চৰাইদেউলৈ মাতিলে আকৌ আমাক। আমি মানুহখিনি একেখিনিয়ে, খালি মনবোৰহে বেলেগ বেলেগ হয় সেইটো সময়ত। আমি সেইটো সময়ত এটা বস্তু প্ৰায় দেখিছিলোঁ যে বহুবিলাক কম্পিটিশ্যনত যেতিয়া আপোনালোকৰ তেতিয়াতো প্ৰাইজ মনি নাছিলে ধৰক, তেতিয়া এটা চিল আছিলে বা কাপ আছিলে সেইটো সময়ত, নহয় জানো? তো সেইটো সময়ত প্ৰায় এনেকুৱা আছিলে যে ক'ৰবাত দিখৌপৰীয়া বা চৰাইদেউ বিহু হুঁচৰি গ'লে বাকীবিলাক প্ৰতিযোগীয়ে জইন কৰিবৰ কাৰণে মানে অলপ অসুবিধা পায় বা তেওঁলোকে নিজৰ নামটো তাৰ পৰা কাটি দিয়ে, তেনেকুৱা এটা আমিও দেখা পাইছিলোঁ। তো এতিয়া আপুনি সেইটো সময়ৰ বিহুত আপুনি ধৰক আজি 20-25 বছৰ আগতে পেপা যিটো বাদন আছিলে আৰু আজি পেপা বাদনৰ মাজত পাৰ্থক্য কি? পাৰ্থক্য বিশেষকৈ আজিকালি অত্যাধিক হৈছে, আৰু আজিকালি অলপ চব যুগেই বেলেগ বেলেগ হৈছে, যেতিয়া অলপ হৈছে, কিন্তু বস্তুবোৰ একেই আছে, লয়বোৰ একেই আছে, তালমান লয়বোৰ একেই আছে। আজিও একে থাকে, আজি আছে, এইটো থাকিবই লাগিব, এইটো নহ'লে আমাৰতো শেষ হৈ যাব ন, একেই আছে, কিন্তু ষ্টাইলবোৰ অলপ বেলেগ বেলেগ হৈছে। তাতে এফাকি আপুনি পেপাটো বজাই দিয়কচোন, আগৰ পুৰণা বজাই বা নতুন বজাই, যিটো আপোনাৰ ইচ্ছা যায় একবাৰ। আমাৰ পুৰণা এটা মানে কি মনত পৰে, এতিয়া মই নতুন বজালে, এতিয়া পুৰণা এটা মনত পৰে এনেকুৱা, আমাৰ গুৰুজনহঁতে বজায় যিখিনি, সেইখিনি অলপ আওৰাবলৈ চেষ্টা কৰি আছোঁ বৰ্তমান।
একেবাৰে শেষত আপুনি কিবা ক'ব খুজিব নতুন প্ৰজন্মৰ কাৰণে, কাৰণ কি এতিয়া ৰাতি প্ৰায় 1:30-2টা বাজিছে, তো এতিয়াও আপুনি সৰু মানে নিজৰ গাঁৱৰ ল'ৰাবিলাকৰ লগত বিহু গাই আছে, তো আপুনি তেওঁলোকৰ নৱপ্ৰজন্মৰ কাৰণে যদি আপুনি কিবা দুআষাৰ ক'ব খোজে, অত দিনৰ পৰা আপুনি এজন ভাল বিহুৱা হিচাপত আজি আমি যিটো দেখা পাই আছোঁ বিগত 30-35 বছৰ দিনৰ পৰা, সেইটো হিচাপত আপুনি যদি নতুন প্ৰজন্মক কিবা এষাৰ ক'ব খোজে তেতিয়া আপুনি মানে আজি একেবাৰে লাষ্টত চমুকৈ ক'ব পাৰে। ক'বলৈ মানে কি, আমি বিশেষকৈ মই বিচাৰোঁ নলমৰীয়া গজালি উঠিব লাগিব। গজালি বিচাৰিছোঁ, গজালি এই আচলতে কি হয়, আজি ঢোল এটা লৰাই মানুহে আনি দিব পাৰে, পেপাৰটোৰ কাৰণে খুব কম মানুহৰ কি আনি দিব পৰাটো পাবলৈও নাই। এটা পেপাৰ আকৌ পেপাৰটো আনি দিলে কি হ'ব, নলিচাডাল কোনে বনাব, মুখনিখন কোনে বনাব, চুপহিটো কোনে দিব, চুপহিটো বেয়া হ'লে আকৌ পেপাৰটো বন্দী হৈ থকা হয়। সেইকাৰণে পেপাৰ বজোৱা ল'ৰা খুব কম, কিন্তু স্পেয়াৰ আছে চবৰে। কিন্তু যদি তেনেকুৱা হয় গোটাই দিব পাৰে, কিন্তু পেপাৰটো এতিয়াও আছে ল'ৰা তেনেকৈ বজাব পাৰিয়া, এতিয়াও ল'ৰা আছে, বহুত ল'ৰা ওলাইছে আৰু শিকিছেও বহুত ল'ৰাই। কিন্তু জেদত কেতিয়াবা শিকিবলগীয়া হয়, কিছুমান সৰু ল'ৰাইও কেতিয়াবা জেদ কৰে যে মই নোৱাৰিম কেলে, মোক ইমান সৰু ল'ৰাটোৱে পাৰে। তেনেকুৱাকৈ এতিয়া আমাৰ এতিয়া ওচৰৰ বীণা চৌধুৰীডাল আছে, কিন্তু মই বজোৱা ল'ৰাইতো পেপাৰ বজাইছে তাত, তেনেকুৱাকৈ আজিও ধুনীয়া পেপাৰ বজাইছে। আজি তেওঁলোকে হলীয়া পেপাৰ বজাই সৃষ্টি কৰিছে, তেনেকুৱা বিহুখন হৈছে ধুনীয়াকৈ। হ'ব, মই ইমানখিনিকে একেবাৰে শেষত এফাকি বিহু গাই দিলে ভাল পাম। নাই এতিয়া মানে কি বিহু গাই ভাগৰুৱা হৈছোঁ, এতিয়া এফাকি একদম চমুকৈ কলি এটা নাই, এতিয়া একেবাৰে নেগাওঁ, মানে কি এইটো নোৱাৰিছোঁগৈ আৰু এতিয়া নোৱাৰিছোঁগৈ। এফাকি কলি একেবাৰে শেষত চমুকৈ এলাইন বিহু বুলি ক'লে এলাইন কলি এটা হ'ল একেবাৰে শেষত সামৰণি আৰু। কাৰণ আপুনি অকল পেপাৰ বাজন বুলিয়ে নহয়, আপুনি মানে ঢোল পেঁপা বাঁহী গগনা আপুনি পোহৰে বতহত কুকুৰা কাটিলো, সিটোতে পৰিলে সিটোতে পৰিলে তেজ, দাচনি খোপালৈ চাবকে নোৱাৰো যেন মই ওচৰাই নে। মজা, ধন্যবাদ। আপোনাক লগ পাই বহুত ভাল লাগিল। আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপুনি আজি যেনেকৈ নৱপ্ৰজন্মক উৎসাহিত কৰিছে, ঠিক তেনেকৈ আগলৈকে আগন্তুক দিনত সকলোকে আপুনি উৎসাহ দি যাওক আৰু সকলোকে আপুনি শিকাই যাওক, আৰু যোনে যেনেকৈ পাৰিছে তেনেকৈ আপোনাৰ পৰা শিক্ষা লওক। ইয়াকে কৈ আজি আপোনাৰ লগত হোৱা চমু সাক্ষাৎকাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।